নমস্কাৰ সকলোকে অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আচলতে আজি বহুত কাপোৰ ধুলোঁ, কাপোৰ মানে নাটকৰ কাপোৰ ধুলোঁ। কালিও অলপ ধুইছিলোঁ, আজিও অলপ ধুলোঁ। নাটকবিলাকৰ কাপোৰবিলাক, কষ্টিউমবিলাক মানে নাটকত পিন্ধা, সেইবোৰ আমি ৰেডি কৰিব লাগে। আগতীয়াকৈ ধুই মেলি ল'ব লাগে। ধুই মেলি লৈ পেলাই ৰেডি কৰিব লাগে আৰু ৰেডি কৰি আমি জমা দিব লাগে। আমাৰ এজন ড্ৰেছ মাষ্টৰ আছে, ড্ৰেছ মাষ্টৰ বুলি কয় আৰু তেখেতক। কেমেৰাটো পৰি গৈছে যে তেখেতক আমি ড্ৰেছ মাষ্টৰতা বুলিয়ে মাতোঁ, চবেই ড্ৰেছ মাষ্টৰ বুলিয়ে জানে। তেখেতে কি কৰে, তেখেতৰ তাত আমি জমা দিওঁ মানে কাপোৰবিলাক। ডাঙৰ ডাঙৰ কাঠৰ বাকচ আছে, প্ৰত্যেকখন নাটকৰ কাপোৰবিলাক তেওঁ জমা লয়। তেনেকৈ আমি কাপোৰবিলাক ধুই কৰি ৰেডি কৰি জমা দি দিওঁ। আৰু কিছুমানে নিজে অনা নিয়া কৰে অৱশ্যে। মই নকৰোঁ অনা নিয়া, মই মানে তাতে জমা দি দিওঁ। সেইটো লেঠাটো মৰি থাকে আৰু ধুবৰ সময়ত লৈ আহোঁ লেতেৰা হ'লে, আৰু বাকী দি দিওঁ, জমা দি দিওঁ তাতে। তেওঁ ভালকৈ চোৱা চিতা কৰে, থয় ধুনীয়াকৈ কাপোৰখিনি। তেনেকৈ জমা দি দিম। গোটেই কাপোৰসোপা ধুলোঁ। আজি শাৰীকেইখনমান ধুলোঁ অগ্নিকন্যাৰ। ক'ত ক'ত কি পিন্ধিম এতিয়া কৈ নিদিওঁ। আজি অলপ ধুলোঁ কাপোৰ, কষ্টিউম ৰেডি কৰিলোঁ। ৰাতিপুৱা আমাৰ যোৱাকালি অগ্নিকন্যা ষ্টেজত লাইট কথা হৈ আছে, লাইট বান্ধি থকা আছে। আচলতে লাইটৰ ৰিহাৰ্চলটো আমাৰ এটা সাংঘাতিক ৰিহাৰ্চল। পৰ্যায়ক্ৰমে যেনেকৈ আগবাঢ়ে, প্ৰথমতে গ্ৰাউণ্ডত, তাৰপিছত আপোনাৰ গ্ৰাউণ্ডত আমি ৰিডিং দিওঁ, ৰিডিং দিয়া বুলি কয়। তাৰপিছত দুদিনমান ৰিডিং দি ডাইলগ চাইলগ মুখস্থ হোৱাৰ পিছত মিউজিক কাটে নাটকখনৰ। মিউজিক কটাৰ পিছত লাহেকৈ ষ্টেজলৈ উঠে। ষ্টেজত ছেটিংছ আৰু লাইটৰ লগত কাটে। ছেটিংছত ইমান বেছি প্ৰব্লেম নাথাকে। ছেটিংছ মানে কি, এজন ছেটিংছৰ হেৰি থাকে, তেখেতো মাষ্টৰে হয় ছেটিংছৰ। আৰু গোটেই ছেটবিলাক তেখেতে মানে নাটকখন যেতিয়া বহা যায়, তেতিয়া তেওঁ নাটকখনৰ সম্পৰ্কে কি কি ছেট লাগিব কৈ দিয়া যায়। মানে এইখন নাটকত কেনেকুৱা কেনেকুৱা ছেট লাগিব, কি কি ছেট লাগিব, এনেকৈ কৈ দিয়া যায়। সেইমতে তেওঁ ইতিমধ্যে বনাই ৰেডি কৰি থয় ষ্টেজ ৰিহাৰ্চললৈকে। আৰু সেইমতে ছেটিংছৰ যিবিলাক আমাৰ ভাইটি আছে, ছেটিংছৰ দাদা বা ভাইটিহঁত আছে, সিহঁতি কি কৰে, ৰেডি কৰি ৰাখে। আৰু সেইটো কাম সোনকালে হৈ যায়। কোনটো চিনত, কোনটো ছেটত কেনেকুৱা ধৰণৰ ছেটিংছ লাগিব, কি ঘৰ লাগিব, এনেকুৱা ধৰণৰ বস্তুবিলাক সোনকালে হৈ যায়। কিন্তু লাইটৰ কামবিলাক কি হয়, কোনটো কেৰেক্টাৰ, এটা ৰোমান্টিক চিনত কেনেকুৱা ধৰণৰ কালাৰ লাগিব, লাইটৰ কি লাগিব, কেনেকুৱা ধৰণৰ কালাৰ কৰিলে চিনটো ফুটি উঠিব, খং কৰিলে কেনেকুৱা এটা কালাৰ লাগিব, কি লাইট লাগিব, কোনখিনিত ধৰিব লাগিব, এনেকুৱা বহুত কথা থাকে লাইটৰ। সেইখিনি কাম কৰি থকা হৈছে। সেইখিনিত বহুত সময় লাগে আমাৰ। লাইট গাঁঠি থাকোঁতে, নাটক এখনৰ লাইট যেতিয়া গাঁঠি থকা লাইটৰ ৰিহাৰ্চল হৈ থাকে, তেতিয়া আমাৰ ৰাতি পোহৰ হৈ যায়। তাৰপিছত ছেটিংছ লাইটৰ কামখিনি সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ ৰান্ধো হৈ যায় আৰু মিলি যায়। তেনেকৈ আমাৰ ৰান্ধো হৈ যায় ছেটিংছ লাইটৰ, আৰু সম্পূৰ্ণ ৰান্ধো হোৱাৰ পিছত আমি শ্ব' কৰিবলৈ ৰেডি হৈ যাওঁ। আমাৰ যোৱাকালি অগ্নিকন্যা নাটকখনৰ লাইট গাঁঠি থকা হৈছিলে, বাই লাইট গাঁঠি আছিলে। বাৰ কেৰেক্টাৰটো মই অলপ মানে নাটকৰ শেষৰ ফালে মোৰ আছে, আধাৰ পৰা মানে মাজৰ পৰা মোৰ আছে, আগৰখিনি অঞ্জুবাৰ আছে, আৰু পিছৰখিনি অঞ্জুবাই কৰিলে, আৰু আগৰখিনি মই কৰিলোঁ বাৰ কেৰেক্টাৰটো। তেনেকৈ কৰি পেলাই লাইটখিনি গঠা হ'ল। লাইটখিনি মানে বায়ে চাই থাকিব লাগে যে, নহ'লে দিগদাৰ হয়। বায়ে আচলতে সন্মুখৰ পৰা চাই নাথাকিলে দিগদাৰ হয়। গতিকে তেনেকৈ লাইট গাঁঠোতে আমাৰ ৰাতি পোহৰ হৈ গ'ল। 5টা বাজিলে। নাটক আমাৰ কালি ৰিহাৰ্চল ছুটি হওঁতে 5টা বাজিলে। 5টা বজাত শুই মেলি 5:30মান বাজিলে। 5টা বজাত শুই 11টাত উঠিলোঁ। উঠি পেলাই ভাবিলোঁ কাপোৰখিনি ধুই দিওঁ। তাৰ মাজতে আমি কষ্টিউম ৰেডি কৰিব লাগে, মেকআপৰ বস্তু ৰেডি কৰিব লাগে, এনে কিবা কিবি আৰু। তাৰপিছত ৰেডি কৰিব লাগে, কষ্টিউমখিনি ধুই মেলি ৰেডি কৰিলোঁ। মূৰ ধুলোঁ, গা ধুলোঁ, চুলিবোৰ ধুই দিলোঁ, ৰেডি হৈ গ'ল। আৰু এতিয়া চাহ খালোঁ। চাহ এতিয়া 1টা বজাতহে খাইছোঁ। কাপোৰ কানি ধুই গা পা ধুই 1টা বজাতহে আজৰি হৈছোঁ। হৈ পেলাই চাহ, ৰাতিপুৱাৰ চাহ 1টা বজাত খাইছোঁ। খাই লৈ এতিয়া হেৰি কৰিছোঁ। মই একো কৰা নাই, কালিও মই একো বনোৱা নাই। আজিও জিনুৱে লাগি আছে বাৰু। মই চাহ একাপ বনাই তাইক অলপ চাহ দিলোঁ, ময়ো খালোঁ। জিনুৱে আজি কিবা কিবি বনাই আছে। ভাতকেইটা খাম, আকৌ ৰাতিলৈ হ'লেই নহয়। ৰাতি আকৌ নাটক কৰিব লাগিব, আকৌ ৰাতি পোহৰ হ'ব। আমাৰ এইটো খুব ভাল লাগি থাকে দেই, ৰাতি যে পোহৰ হ'ব সেইটো আমাৰ গাতেই নালাগে। পূৰা মানে নাটকখনৰ কথা আৰু নাটকখনৰ কামখিনিত লাগি থকা যায় যে, ভালহে লাগি থাকে বিৰাট এটা। আৰু কি হয়, হেৰি থিয়েটাৰৰ ৰিহাৰ্চলৰ সময়খিনিতহে আচলতে আমি চবেই লগ পাওঁ, গোটেই ষ্টাফটো, ছেটিংছ লাইট বা আমাৰ এক্টিঙৰ ষ্টাফটো বা ডান্সৰ ষ্টাফটো, গোটেইখিনি আমি হেৰি সময়তহে, ৰিহাৰ্চলৰ সময়তহে লগ পাওঁ চবেই। বাহিৰলৈ যোৱাৰ পিছত চবৰে ৰুমবিলাক বেলেগ বেলেগ হয়, দূৰে দূৰে হয়, ক'ৰবাত ৰুম ঠিক ঠাক কৰি দিয়ে, তেনেকৈ থাকিব লগা হয়। সন্ধিয়া সময়খিনি যদিও লগ পাওঁ, চব ব্যস্ত থকা যায়। আহিয়ে নিজৰ নিজৰ মেকআপ লোৱা যায়, নিজৰ নিজৰ ড্ৰেছ কৰা যায়, আকৌ নাটকত ব্যস্ত হ'ব লাগে। নাটক শেষ হৈ আৰু গুচি যোৱা যায় ৰুমলৈ। গতিকে এইখিনি সময় চব একেলগে থাকোঁ, ৰিহাৰ্চলটো একেলগে হৈ থাকে, খুব ভাল লাগি থাকে চবেই। খুব একদম মানে ৰাতি পোহৰ হ'লেও গা চা মন চন বেয়া নালাগে আৰু ভালেই লাগি থাকে। আৰু শুলোঁ, 6 ঘণ্টামান শুলোঁ। এতিয়া জিনুৱে কিবা কিবি বনাই আছে। কি খুৱাই আৰু জিনুৱে অলপ দেখাই দিওঁ কি বনাইছে। ভণ্টি বনাইছোঁ লেচেৰি মাহ, লেচেৰি মাহ, তাৰপিছত এই বেঙেনা পুৰি আছোঁ। বেঙেনাটো মানে ৰাঙাঠাত পুৰিলে বেছি ভাল হয়, এতিয়া আমাৰ উপায় নাই যে, অঁ সেইকাৰণে গেছত পুৰি আছোঁ আৰু। বেঙেনা পোৰা পিটিকা, বেঙেনা পুৰা পিটিকা। বেঙেনা পোৰা পিটিকা আৰু লেচেৰা মাহৰ ভাজি।
আমাৰ অৱশ্যে তাৰ পৰা দালি ভাত আমি চব তাৰ পৰাই আনো, তথাপিতো আৰু অকণমান সময় পালে নিজাকৈ বনাই খাবলৈ মন যায় যে, সেইকাৰণে অলপ অলপ কিবা বনাই খাই থাকোঁ। বাকীবোৰ তাৰ পৰা আনোৱেই, ভাত দালি চব্জি তাৰ পৰা যি দিয়ে সেইখিনি আনোৱেই। আৰু টোপনি ক্ষতি হ'লে কিবা কিবি খাব মন যায় যে। আৰু আজি বস্তু দুটা দেখাওঁ দেই, মই মিছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ মেকআপৰ বস্তু দুটামান দেখাই দিওঁ। ইমান কম দামত মানে ইমান ভাল বস্তু আহিছে মিছ'ৰ পৰা। আইও মই দেখাই দিওঁ, খুলিবই পৰা নাই। হেৰি প্লেট আনিছিলোঁ, এনেকৈ দিলে ধৰিব পাৰিবনে? কেনেকৈ দিলে ধৰিব পাৰিব ন? উল্টা হয় নেকি ন? এই আই শ্বেডো প্লেট আনিছিলোঁ, ইমান ধুনীয়া ধুনীয়া আহিছে। এইয়া মেকআপৰ বস্তু ৰেডি কৰি আছোঁ। আই শ্বেডো প্লেট আনিছিলোঁ, 2খন আনিছিলোঁ, খুব ধুনীয়া। আৰু মোক এগৰাকীয়ে মেছেজ কৰি আছিলে, বা আপোনাৰ স্কিনটো ইমান ভাল। মোৰ স্কিন ভাল নহয় দেই, কিবা ভাল দেখিলে তেওঁ নাজানো, স্কিন মোৰ ভাল নহয়। এইবোৰ শালমইনা ওলোৱা দাগ আছেই, এইবোৰ কি হ'ল জানো, বহুদিন শালমইনা ওলোৱা নাছিল, আগতে খুব ওলাইছিল, আজি 4-5 বছৰ ওলোৱা নাছিল, কিন্তু এইটো হঠাতে সিদিনাখন ওলালে, চেপি দিলোঁ, এনেকুৱা ক'লা পৰি গ'ল একেবাৰে, মস্ত দাগ এটা। স্কিন ইমান ভাল নহয় মোৰ। কি ক্ৰীম লগাই মই একদম এইটো চিম্পুল ক্ৰীম এটা লগাওঁ, বিশেষ একো ক্ৰীম নলগাওঁ। এই লটাছৰ এইটো ক্ৰীম লগাইছোঁ, দেখা পাইছেনে জানো, দেখা পাবনে এইটো লটাছ, ভালকৈ দেখা পাব। লটাছ হোৱাইট গ্ল' গ্ৰেপছৰ, অঁ লটাছ হোৱাইট গ্ল' স্কিন হোৱাইটনিং এণ্ড ব্ৰাইটনিং বুলি লিখা আছে, জেল ক্ৰীম, SPF 25। এইটো ক্ৰীমহে ঘঁহোঁ দেই, মই বেলেগ একো নঘঁহোঁ। আৰু মোৰ স্কিনটো বেয়া, পুটুককৈ যিকোনো ক্ৰীম সলাই দিব নোৱাৰোঁ আচলতে, সেইকাৰণে এইটো এদিন এনেই দোকানলৈ গৈ কিনিলোঁ, দোকানীজন মোৰ ভাল আছিল, বাইদেউ বোলে এইটো লগাই চাওক ভাল পাব বুলি কোৱাৰ কাৰণে মই লগাই দিলোঁ আচলতে, হেৰি নহয়। আৰু মই এটা হেৰি লগাওঁ, জেল লগাওঁ, ডক্টৰে দিছিলে। মাজতে মানে মোৰ কি হৈছিলে, 4-5 বছৰ আগত গুটি গুটি ওলাই, ইনফেকশ্যন হৈছে বুলি কৈছে ডক্টৰে, গুটি গুটি ওলাই গোটেই মুখখনত মানে হেৰি হৈ গৈছিল, কি বুলি কয়, শালমইনা ওলোৱাৰ ওপৰত ওলাই ইনফেকশ্যন হৈ গোটেই গালখনৰ তলে ছালৰ তলে ওলাই অৱস্থা বেয়া হৈ গৈছিল। তেতিয়া স্কিন ডক্টৰক দেখাওঁতে তেখেতে এটা জেল দিছিল, যিকোনো ক্ৰীম লগোৱাৰ আগত সেই জেলটো মোক লগাই ল'ব দিছিল। এতিয়া সেই জেলটো মই এৰিবই নোৱাৰা হ'লোঁ, সেই জেলটো লগোৱাৰ পিছতহে মই এই ক্ৰীমটো লগাওঁ, মেডিচিন হয়, সেনেকৈ লগাওঁ। মোৰ স্কিন ভাল নহয়, ভাল দেখিছা বাৰু, সেইটো কাৰণে ধন্যবাদ, কিন্তু মোৰ স্কিনটো ইমান ভাল নহয়। তেনেকুৱাই, সেইটোৱে লগাওঁ আৰু দেই। ভিডিঅ' কৰিবলৈ ওলাই যাবও নোৱাৰোঁ, বা সময়ো তেনেকৈ পোৱা নাই, সেইকাৰণে এইখিনিকে আজি ভিডিঅ'টোত দেখালোঁ। বাহিৰলৈ ওলাই গ'লে চেষ্টা কৰিম ভাল ভিডিঅ' দিবলৈ। অসমৰ যিহেতু চুকে কোণে গোটেই ঘূৰি থাকোঁ, গতিকে অলপ জেগাবিলাক দেখাবলৈ চেষ্টা কৰিম, আৰু দেখাই যাম যিমান পাৰোঁ। অসমৰ চুকে কোণে ঘূৰি অলপ দেখাই যাম। আৰু মই ৰান্ধি থাকোঁ নহয়, তিৰোতা মানুহ যেতিয়া ৰন্ধা বঢ়া ভিডিঅ' বনাওঁ, সেইবোৰো আপোনালোকে চাব। কিন্তু অসমীয়াৰ আৰু অসমীয়া মানুহে যিখিনি খাদ্য খায়, আগৰ অসমীয়া মানুহে তেনেকুৱা ধৰণৰ, মই আচলতে বইল টাইপত বেছি খাই ভাল পাওঁ, তেনেকুৱা ধৰণে মই ৰান্ধোঁ, সেনেকুৱা কিবা কিবি দি থাকোঁ, মাজে ৰন্ধা বঢ়াও দি থাকোঁ। আৰু মোৰ জীৱনৰ তিতা মিঠা অভিজ্ঞতা সেইবোৰ সম্পৰ্কেও কিবা কিবি দি যাম, ভিডিঅ' বনাই যাম। বাহিৰলৈ ওলাই লওঁ দেই, 24 তাৰিখৰ পৰা শ্ব' আছে আমাৰ, আগষ্টৰ 24 তাৰিখৰ পৰা, তাৰপিছতহে মই ভালকৈ ভিডিঅ' বনাই দিব পাৰিম। আজিলৈ ভিডিঅ'টো এইখিনিকে দিলোঁ দেই, চাব আপোনালোকে নাচালে কেনেকৈ আগবাঢ়ি যাম মই, আপোনালোকে চাই থাকিব আৰু মোক আগুৱাই লৈ যাব। বাই বাই।